হাই, মই দেৱৰ্ষী গৌতম। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বৰ্ণালী দাসৰ এটি সুন্দৰ কবিতা। আশা কৰোঁ আপোনালোকে ভাল পাব। আপোনালোকৰ সঁহাৰি পালে নিশ্চয় সুখী হ'ম। মই প্ৰতিশ্ৰুতি দিব নোৱাৰিম আজীৱন যে তোমাৰ লগতেই থাকিব পাৰিম, কাৰণ মানুহৰ জীৱনটো বাগিচাত ফুলি থকা এপাহ ফুল কেতিয়া সৰি পৰে সেয়া কোনেও নাজানে। ময়ো নাজানো, তুমিও নাজানা। প্ৰতিশ্ৰুতি সঁচাই দিব নোৱাৰোঁ, কিন্তু মই প্ৰতিজ্ঞাবদ্ধ। মই যিমান দিন পাৰোঁ সিমান দিনেই আছোঁ তোমাৰ লগত, ছাটোৰ দৰে অনবৰতে। মই হৈ থাকি তোমাৰ উশাহ, তোমাৰ শব্দ, তোমাৰ সাহস আৰু তোমাৰ ছন্দ। তুমি হাঁহিলে ময়ো হাঁহিম, তুমি কান্দিলে ময়ো কান্দিম। তোমাৰ সুখত মই সুখৰ চৰাই হৈ উৰি ফুৰিম, তোমাৰ দুখত মই ডেউকা ভগা পক্ষীজনী হৈ বিননি জুৰিম। তোমাৰ অভিমানত মই নাচনী হৈ অভিমানবোৰ সামৰিম। কেতিয়াবা বিচাৰিম দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত, পিছ মুহূৰ্ততে আকৌ মিলা প্ৰীতিৰে এসাজ। এনেকৈয়ে বিচাৰিম মই জীৱন যৌৱনৰ তৃপ্তি। তোমাক মই কিমান ভাল পাওঁ নাজানিবা আৰু নুবুজিবা। হয়তো তুমি তোমাক ভাল পোৱাতকৈও বেছি অসীমৰ পৰা অসীমলৈ, গভীৰৰ পৰা গভীৰতালৈ। কিন্তু মনত ৰাখিবা, মই তোমাক ভাল পাওঁ। ভাল পোৱাৰ নামত তুমি প্ৰতাৰণা নকৰিবা। প্ৰতাৰণাই লৈ আহিব পাৰে গতিশীল জীৱনৰ ৰুদ্ধ পথ। ব্যৰ্থ হ'ব পাৰে গতিশীল জীৱনৰ